হেল্ল' এভৰিৱান, ডে উইথ মিলৈ পুনৰবাৰ আপোনালোক স্বাগতম জনাইছোঁ। তো আজি আৰম্ভ কৰিছোঁ কামৰ মাজেৰে। তো মই এযোৰ মেখেলা চাদৰ বনাই আছোঁ। তো সেইটো বাৰু আপোনালোকক পিছত দেখুৱাম কি বনাইছোঁ। বাছ অকণমান চিলাই কাম আছিলে, সেইবোৰ কৰি আছিলোঁ। তাৰপিছত কৰিছোঁ চিলাইৰ কামে, আজি দিনটো চিলাইৰ কামে কৰিলোঁ। আজি সন্ধিয়া আহিছোঁ মাৰ ঘৰলৈ। আজি মানে বিনি মানে মোৰ ভাই বোৱাৰী আৰু মোৰ ভাইটিৰ এনিভাৰ্চাৰী আৰু ভাই বোৱাৰী বাৰ্থডে চেলিব্ৰেশ্যনৰ এটা সৰুকৈ পাৰ্টি আছিলে। মানে এনেতো হৈ গৈছে আগত, কিন্তু খানাটো আমি বিচাৰি আছিলোঁ যে, তো সেইটো কাৰণে আজি মানে ইয়ালৈ আহিছোঁ খাবলৈ। তো গোটেইবোৰ আহিলোঁ একেলগে। কোৱা কালাৰ কৰিবা, জেঠু কোৱা কালাৰ কৰিবা, কোৱা তুমি মোৰ ইয়াতে নেপকিন ভৰাই থৈছিলা। প্ৰিয়ত এখোপা নেপকিন ভৰাই দিছিলা। ইয়াতে
এই তো আইনা হ্যাপি পার্টি হ্যাপি পার্টি बोला তুমি গেছ আরে মামা পুকা Very nice, very nice. তো এতিয়া 12টা বাজি গ'ল তাৰমানে মাৰো বাৰ্থডে মা মানে জুনৰ মা তো আমি তাতে চেলিব্ৰেট কৰিলোঁ কেক কাটিলে মায়ে তাৰপিছত অহা কাইলৈ আকৌ খ্ৰীষ্টমাছ যিহেতু তেওঁৰো বাৰ্থডে তো আমি ঘৰত কৰিম তো এনেকৈ আৰু ৰাতি পাৰ কৰিলোঁ তাৰপিছত খাই বৈ গোটেইবোৰ আমি ঘৰলৈ গুচি আহিলোঁ তো ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব हम इतना कष्ट करके बनाया है हम इतना कष्ट करके बनाया है বস্তু মাধ্যমে ভাত খাবলে